কিমান আৰু মছলাদাৰ খাদ্য খাব। আজি একেবাৰে মই এটা হেল্ডি খানা লৈ আহিছোঁ, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহ সকলোৱে খাব পাৰিব। আৰু ডায়েবেটিছ থকা মানুহবিলাকে চাউল খাব নোৱাৰে, তেওঁলোকেও এনেকুৱা এখন যদি বনাই খায় বহুত এনাৰ্জি পাব। আৰু সৰু ল'ৰা ছোৱালীটো ইটো নাখায় সিটো নাখায়, ইয়াতেওতো বহুত ভিটামিন থাকে নাইবা থাকে, গতিকে এনেকৈ যদি খুৱাব পাৰি তেতিয়াহ'লে বহুত ভাল। এয়া মই গছৰ পৰা দুটা জলকীয়া লৈ আহিলোঁ প্ৰথমতে ছিঙি পেলাই। তাৰপিছত এয়া বুট মুগ কালি যিহেতু প্ৰসাদ দিয়া হৈছিলে, ঘৰতে মন্দিৰতে প্ৰসাদ দিয়া হৈছিলে, বুট মুগ অলপমান থাকি গ'ল। বিশেষকৈ বুট মুগ থাকি গ'লে মাথাত এটাই আহে যে বৰা বনাম, কিন্তু মই বৰা নবনাওঁ দেই। আপোনালোকে ভাবিব পাৰে মই বৰা বনাম, কিন্তু বৰা নহয়। আপোনালোকে চাওক, ভিডিঅ'টো চালে গম পাব শেষলৈকে। আৰু মই ইয়াৰে এটা ৰিভিউও দিম। ইমান মানে মই নিজে আচৰিত হৈ গৈছোঁ যে ইমান ভাল হ'ব মই ভবাই নাই। এয়া বুটখিনিত মই ধুনীয়াকৈ পেষ্ট কৰি লৈছিলোঁ, দুটা জলকীয়া দিছোঁ আৰু সামান্য নিমখ দিছোঁ আৰু পিঁয়াজ অকণমান দিছোঁ। আপোনালোকে কোনোবাই যদি পিঁয়াজ নাখায়, পিঁয়াজ নিদিলেও কথা নাই, অপশ্যনেল। আৰু যদি ভাবে মানে জলকীয়া নাখায়, জলকীয়াও নিদিব পাৰে। ধুনীয়াকৈ সামান্য 2 ড্ৰপ তেল দি মই কেৰাহীত এয়া দি দিছোঁ আৰু চিমত দি পেলাই ভাজিব দেই। কাৰণ বুট যিহেতু অলপমান লেকঠেকীয়া হয়, তেতিয়া মানে ভাবিব পাৰে কেঁচা আছে, কেঁচা নাথাকে। এয়া দেখিয়াই পাইছে, মই মানে খুন্তি নোহোৱাকৈ ডাইৰেক্ট মানে ওলটাই দিছোঁ। ওলটাব গৈ মোৰ মাজতে অলপমান ভাঙি থাকিলে। মই বেছিভাগ কেতিয়াবা মই মানে খুন্তি নোহোৱাকৈ তেনেকৈয়ে ডাইৰেক্ট ওলটাবলৈ চেষ্টা কৰোঁ। এয়া ওলটাই হৈ গ'ল। এতিয়া চাওক কি ধুনীয়া হৈছে, দেখি পিঠা যেন লগা নাইনে? এইখন পিঠা বুলিয়ে ক'ব পাৰি, কাৰণ মই কি নাম দিম মই নিজেও মানে গম পোৱা নাই। সেইকাৰণে মানে গোটেইখিনি আপোনালোকৰ আগত মই ভিডিঅ'টো দেখাই দিছোঁ। তাৰপিছত এয়া মই ধুনীয়াকৈ ভাজিলোঁ, মই খালোঁ, লগতে আমাৰ ঘৰত পোৱালি এজনী আছে, পোৱালীজনীয়ে যে খাব মই বিচুতি খাইছোঁ। মানে ইমান খাই ভাল পাইছে, মানে নিজে মানে প্লেটখন টানি লৈ যায়, কেনেকৈ ধুনীয়াকৈ কৰি আহিছে নহয়। মই মানে ফিদা হৈ গৈছোঁ। মোৰ মানে আজি দিনটো মানে ছাকচেছ হৈছে, এটা যিহেতু মই কাম কৰিছোঁ। আৰু মোৰ পোৱালীজনী 2টা জলকীয়া খাব পাৰিছে আজি। মই বিচুতি খাই গৈছোঁ। আজিলৈ বাই বাই।